হৈ গ'ল মোৰ লগত এইখিনি জেগাত হাতৰ মাজৰ অংশখিনিত প্লাষ্টিকৰ যে চৰিয়া থাকে মানে গামলা সেইটো এনেকৈ মই এনেকৈ জোৰে ধৰিলোঁ ফাটি গ'ল এখন সোমাই গ'ল মই ভাবিছিলোঁ কাটিলে মই এনেকুৱা চিঞৰিছোঁ তাৰপিছতে মাহঁত চব দৌৰি গৈছে কি হৈছে মই ভাবিছিলোঁ মই ওলাব পৰা নাই মোৰ যে হাতখন গ'ল মোৰ কাটিলে মই ওলাব নোৱাৰোঁ আৰু এনেকৈ ভাবিলোঁ কিন্তু মায়ে যাই কিনে টান মাৰি দিওঁতে ওলাই আহিল হাতখন একদম সেইখিনি ঠাই ৰঙা হৈ একদম এনেকৈ ইমান ওখ হৈ আহিছিল এতিয়া মানে বহুতখিনি ভাল হ'ল কিন্তু চেংচেঙনিটো আছে জোৰ কাম কৰিব পৰা নাই পুৱাই এইটো এক্সিডেণ্ট হৈ গ'ল আৰু আজি এটা বেয়া লগা কথা আজি বা পিয়ান ঘৰত যাব নিব আহিব পিন্ধিব তো সেইকাৰণে আৰম্ভ কৰি দিলোঁ আৰু খাৱা দে অঁ তাতে খাইছে তুমি খাইছা এটা প্ৰগ্ৰেম হঠাতে ওলাল এটা ফাৰু ভিডিঅ' হ'ব আপোনালোকে শেষলৈকে চাব তেতিয়া গম পাব আচলতে কিহৰ কাৰণে ক'ত যাব ওলাইছোঁ এতিয়াই নকওঁ দেখুৱাই যাই থাকিম আপোনালোকে গম পাই যাই থাকিব আচলতে ক'ত যাম কিয় যাম আৰু কিয় ইমান পটককৈ ইমান ব্যস্ততাৰ মাজত আচলতে মাক মই কামৰ মাজত এৰি থৈ কিনে যাব লগা হৈছে একদিনৰ কাৰণে এক ৰাতিৰ কাৰণে আচলতে কালি আহিমেই আকৌ কিবা এটা কামত যাম দেখুৱাম বাৰু আৰু একদম ট্ৰেডিশ্যনেল ড্ৰেছ এটা পিন্ধিছোঁ লগ পাই আছোঁ আপোনালোকক এইটো ড্ৰেছ ষ্টাইলিছ মানে মোৰ কাপোৰ নাই সেইকাৰণে এইযোৰে পিন্ধি লৈছোঁ ঠিক আছে লগ পাই আছোঁ মোৰে গাড়ী মই নাজানিম নেকি কিবা কোৱা আজিও কিবা কোৱা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো দেৰিকৈ দিম এতিয়া নকওঁ মানে আমাৰ ছাৰপ্ৰাইজ আমিয়ে ছাৰপ্ৰাইজ হৈ যাওঁ নেকি কিজানি আমি আশা কৰি থকাটো নহ'বই নেকি সেইকাৰণে এতিয়াই নকওঁ নহ'লে মানে হাঁহিব ন আৰু মোৰ এয়া চকুৰ তলত এয়া আৰু এয়া এলাৰ্জি হৈছে এনি টাইম ৰঙা হৈ থাকে এইখিনি নতুনকৈ হৈছে আৰু খোজাই বহুত জোৰছে চকুৰ ডক্টৰক দেখাব লাগিব কিন্তু কি কৰিব জানেনে ঘৰৰ সৰু হ'ব পাৰোঁ ঘৰৰ মানুহকেইটাই মোক মৰম নকৰে ইমান ধীৰে মই ডক্টৰ এটা জাম কৰি আছোঁ লৈ যোৱা নাই সেইকাৰণে এনেকৈ ৰখি থাকিব লগা হৈছে সেইকাৰণে দেখিলে এনেকুৱা লাগে মই মানে বুঢ়া হৈ গৈছোঁ উপায় নাই আৰু মোতকৈ বেছি বাক দেখা লাগে হয়নে নহয় সঁচা কথা ক'বচোন দেই মোৰ সপোন জানো তুমি নহ'বা মুঠিতে অভিমান কি দৰে ৰাখিবা তুঝে প্যাৰ আয়া পহলি বাৰ আয়া অ ইয়াৰা ভাল পিছে খবৰ মই অহাৰ কথা নাছিলে প্ৰগ্ৰেমটো মই ভালকৈ পিছত বুজাই দিম হঠাতে আহিব লগা হ'ল মোৰ বাৰ ঘৰত মঙলদৈত কিয় হ'ল সেইটো একেবাৰে পিছত গম পাব আপোনালোকে ভিডিঅ'টো চাই থাকিব এইটো মা ফাংচন অলৰেডি দেখা পালে এতিয়া তাৰে এজনী বিশিষ্ট মানে গায়িকা অভিনেত্ৰী আৰু পৰিচালিকা গোটেইখিনিয়ে হয় আৰু এতিয়া এটা হিন্দী দিও অসমৰ জাতীয় ক্ৰাছ বুলি কোৱা হয় সেইজনী ছোৱালীক আৰু মই পাৰ্চনেলি মোৰ কাৰণেও মানে ছোৱালী খুব কমেই থাকে মোৰো হয় আৰু বহুত কষ্ট আজিৰ দিনটোত বহুত ব্যস্ত আৰু বহুত কষ্ট নেওচি মই আহিছোঁ আচলতে কেৱল একমাত্ৰ তেওঁক লগ পাব আৰু এতিয়া অকণমান চাগে বহুতে ধৰিব পাৰিছে কিন্তু অহাৰ পিছত মই ভালকৈ
যেতিয়া লগ পাম, যেতিয়া দেখিম, তাৰপিছত মই ভালকৈ বুজাই ক'ম আৰু পাৰিলে দুটা এটা কুৱেশ্যন কৰিব চেষ্টা কৰিম যদি সময় মিলে আৰু যদি চব হয়। এতিয়া তেওঁ অহাৰ আগতেও বহুত ভাল লাগি আছে। এখন স্কুলৰ বাহঁতৰ মানে ভিনদেউৰ ঘৰতে তাৰমানে এখন স্কুল ৰেণ্টেড আছে, কলেজ মঙলদৈৰ। সেই কলেজখনত মানে তেওঁলোকে প্ৰগ্ৰেমটো পাতিছে, ফাংচনখন। এতিয়া ষ্টুডেণ্টছবিলাকে ডান্স কৰিছে, গান গাইছে, ভিয়ানে খুব এনজয় কৰি আছে আচলতে। আৰু তেওঁ যিজনীৰ কাৰণে আহিছোঁ আচলতে, তেওঁ অহাত অলপ দেৰি হ'ব। ঘৰতে সাজি কাচি আহিলোঁ, ভাবিছিলোঁ সোনকালে আহিব, অলপ দেৰি আছে, ভালেই হ'ল বাৰু। এতিয়া অলপ এনেকৈ এনজয় কৰোঁ, এনেকৈও ভালেই লাগে। তাৰপিছত আপোনালোক লগ পাই আছে, বাহঁতৰ ঘৰ বনাই আছে নতুন, থাকিম বুলি আশা কৰি বনাইছিল, কিন্তু থকা এইবাৰো নহ'ব, সেইটো ৰেণ্টেডে হ'ব। কাৰণ সিহঁত গুৱাহাটীতে থাকে আৰু ঘৰ বনাব যথেষ্ট সময় আছে। আৰু মই ইফালে আহিলোঁ। আজি এতিয়া আমি প্ৰথমতে সেইটো চাই আহোঁ, ঘৰটো চাই আহোঁ। সকলোৱে সহযোগ কৰিব। মোৰ ল'ৰা বোৱাৰী দেই। কৈ দিয়ক ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ অফিচ, গুৱাহাটী। এইটো কিটচেন আৰু এইটো মন। হাই কোৱা, চাইড নহ'বা না, এইখিনিত থাকা। প্ৰগ্ৰেমটো শেষ হ'ল এইমাত্ৰ। আচলতে মই এইকাৰণে কোৱা নাছিলোঁ, ময়ো বেছি চিয়'ৰ নাছিলোঁ, যিহেতু এটা প্ৰগ্ৰেমত অহাৰ কথা আছিল, এখন কলেজৰ। গতিকে বহুত বেছি উশৃংখলতা দেখুৱাব নোৱাৰি, যিহেতু আমিও ষ্টুডেণ্টছ আছিলোঁ বা এতিয়াও হয়, সেইকাৰণে। আৰু পালোঁ, সৌভাগ্য বুলিয়ে ক'ব লাগিব। মানুহে কয়, আৰু যদি ভিডিঅ'টো শেষলৈকে চাইছে তেতিয়া গমেই পাব। এসময়ৰ MLA আছিলে, আৰু তেওঁ গুৰুজ্যোতি ডাঙৰীয়া। তেওঁ কৈছে যে ভগৱানক ভক্তৰে বিচাৰিলে, মানে ভক্তিৰে যদি ভক্তই বিচাৰে তেনে নিশ্চয় পায়। ঠিক তেনেকৈ মোৰ লগত হৈছে, জুবিনদাৰ ক্ষেত্ৰতো হৈছে। এবাৰ নহয় তিনিবাৰকৈ মই ক'ব পাৰোঁ মোৰ ভক্তিৰ বলত বেলেগে যেনেকৈ লগ পায়, তাতকৈ মই বেলেগ ধৰণে লগ পাইছোঁ আচলতে। তিনিওবাৰে কিবা বিশেষ ৰূপত মই তেওঁক লগ পাইছোঁ। আৰু আজি দীপলিনা বাকো মই ক'ব পাৰোঁ বেলেগে যেনেকৈ লগ পাইছে। অভিয়াছলি স্কুলৰ যিকেইজন মানে কাম কৰা বা যিকেইজন কৰ্মচাৰী আছে, বা যিসকল মানে মেইন হয় আৰু কলেজখনৰ, বা ষ্টুডেণ্টছ নহয়, টিচাৰ্ছ, বা যিসকল বিশিষ্ট ব্যক্তি আৰু কলেজখনৰ লগত জড়িত হৈ আছে, তেওঁলোকেও বহুত ভালকৈ কথা পাতিছে। কিন্তু মইতো এজনী মানে বাহিৰৰ ছোৱালী, সেই হিচাপে মই এটা কথাই ভাবোঁ যে কেৱল ভক্তিৰ কাৰণেই হয়তো মই মানে যিকেইজনক লগ পাইছোঁ ভালকৈ লগ পাইছোঁ। আজি দীপলিনা বাকো লগ পাই বহুত বেছি ভাল লাগিল সঁচাকৈ। বহুত ভিডিঅ' এনেকৈ চাওঁ যে কয় দীপলিনা বা ৰিয়েলত যিমান ধুনীয়া, যেতিয়া আমি ৰিলত যিমান ধুনীয়া, ৰিয়েলত তেওঁ সিমানেই তাতকৈ বেছি ধুনীয়া আৰু বহুত কাইণ্ড হাৰ্টেড হয়। তেওঁ মোৰ নিচিনা যেনেকুৱা, মোৰ যেনে ফ্লু হৈ আছে তেওঁৰো হৈ আছে, মানে কথা এনেকুৱা, তেওঁ ষ্টাৰ কাৰণে তেওঁৰ ফ্লুটো মানে সকলোৱে কেয়াৰ কৰিছে, মোৰ কোনেও কেয়াৰ কৰা নাই, কাৰণ মই নৰ্মেল ছোৱালী। তথাপিতো তেওঁক মই লগ পালোঁ, হেণ্ডশ্বেক কৰিলোঁ, তেওঁক ক'ব পাৰিলোঁ যে মই এজনী বহুত ডাঙৰ ফেন তেওঁৰ। আৰু সেইখিনি বস্তু এটা যিটো ইণ্টাৰেকশ্যন হৈছে, সেইটো কেৱল মই বুজি পাওঁ, কাৰণ সেইখিনি মই ভাবোঁ আৰু বেলেগে হয়তো কেৱল এখন ফটো তুলিব গৈছে বা হায়েষ্ট মাত দিব গৈছে, কিন্তু মই যিখিনি কথা ক'ব বিচাৰি আহিছিলোঁ হয়তো তাতকৈ অলপ বেছি ক'ব বিচাৰিছিলোঁ, কিন্তু সময় নহ'ল। আৰু তেওঁ এজনীকে ইমানখিনি সময় দিব নোৱাৰে। অলপ দীঘলীয়া হ'ব কথাখিনি, এইকাৰণে কৈছোঁ যে যিকোনো বস্তুৱে হওক, পৃথিৱীৰ যিকোনো বস্তু মোৰ বিশ্বাস, আৰু চবে তেনেকৈ কয়। আজি দীপলিনা বায়ো কৈছে বা গুৰুজ্যোতি ছাৰেও কৈছে, সকলোৱে সেইটো কথা কয়, আৰু মোৰো বিশ্বাস যদি অন্তৰৰ পৰা বিচৰা যায় তেনেহ'লে নিশ্চয় হ'ব। আজি মোৰ আচলতে এই দিনটোত মানে যিমান ঘাত প্ৰতিঘাত গ'ল মোৰ আজি দিনটোত, মই পিছত কেতিয়াবা জনাম, মই ষ্টৰি হিচাপে জনাম যে কেনেকৈ মই আহিলোঁ, কি হ'ল। আহিবলগীয়া একো হেৰি নাছিলে, ডেট আছিল অহাকালি, মানে 9 তাৰিখে দীপলিনা বা মঙলদৈত অহাৰ কথা আছিল। মই 9 তাৰিখে ভাবি থৈ দিছোঁ, কিন্তু 8 তাৰিখে পৰি গ'ল। আজিৰ দিনটোত মোৰ অৱস্থা বহুতেই বেছি বেয়া আছিল, এতিয়াও মোৰ বেয়া, কিন্তু মই এটা জোচত আহিছোঁ। আৰু
এই গোটেইখিনি কষ্ট আচলতে জুবিনক যেতিয়া ফাৰ্ষ্ট লগ পাইছিলোঁ তেতিয়াও মই মঙলদৈতে লগ পাইছিলোঁ আৰু এই চেগতে মোৰ ভ্লগ চাই মোৰ বাৰ শাহুৱেক হয় মোৰ মা ময়ো মা বুলিয়ে মাতোঁ মোৰ মা বাৰ মা ভিনদেউৰ মাক তেওঁক যথেষ্টখিনি ধন্যবাদ দিব লাগিব আচলতে তেওঁ আৰু ভিনদেউৰ কাৰণেই মই জুবিন দাকো লগ পাইছোঁ আজিলৈকে যিমান দিন লগ পাইছোঁ তেওঁলোকৰ কাৰণেই লগ পাইছোঁ আৰু দীপলিনা বাকো তেনেকৈয়ে লগ পালোঁ তেওঁলোকৰ থ্ৰুৰে নহ'লে আমাৰ আগত দৰ্জা মাৰি দিছিলে মানে দীপলিনা বাক লগ কৰাৰো চান্স নাছিল কিন্তু মাৰ কাৰণে এজনী মানে মঙলদৈৰ আৰু এজনী বিশিষ্ট সমাজকৰ্মী মা তেওঁৰ থ্ৰুৰে বহুতখিনি হ'ল গতিকে তেওঁক ধন্যবাদটো নিশ্চয় দিম আৰু লগতে যেতিয়া জুবিনক ফাৰ্ষ্ট লগ পাইছিলোঁ সেইটো 2018 চনৰ 27 এপ্ৰিল আছিল ইয়াতে আছিলে মঙলদৈতে আছিলে কেন্দ্ৰীয় বিহু সন্মিলনীত তেওঁক মাতিছিল আৰু তেতিয়াও ভিনদেউ আৰু মাৰ সহায়ত মই জুবিন দাক লগ পাইছিলোঁ আৰু বহুত ওচৰৰ পৰা লগ পাইছিলোঁ বহুত কথা পাতিছিলোঁ আৰু কিবা কিবি আমি কথা পাতিছিলোঁ যিটো মই এতিয়া এনেকৈ ভ্লগত ক'ব নোৱাৰোঁ তাৰপিছতো মই লগ পাইছিলোঁ মই তেতিয়া ভ্লগিং চেনেল চলাই থকা নাছিলোঁ আচলতে মই জানো সেইকেইটা চলালে সেইকেইটা কেতিয়াবাই ভাইৰেল হৈ লয় কাৰণ দুটা এনেকুৱা ইণ্টাৰেকশ্যন গৈছে জুবিনদাৰ লগত যিটো হয়তো মইতো কেতিয়াও পৰিকল্পনা কৰাই নাছিলোঁ বা কল্পনা কৰা নাছিলোঁ আচলতে সেইটো মই পালোঁ আৰু মই ভাবোঁ যিমান ভক্তিৰে তেওঁক মানে ভাবোঁ সেই হিচাপে সেইখিনি মোৰ প্ৰাপ্য আছিলে সেইকাৰণে ভগৱানে মোক সেইখিনি দিলে ভগৱানক থেংক ইউ সেইটো কাৰণে আৰু আজি দীপলিনা বাকো আৰু অলপ কথা পাতিব মন আছিল কিন্তু নাপালোঁ বাৰু যি হওক আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৰে ভাল পাইছে আজি ৰাতিটো ইয়াতে থাকিম আৰু বাহঁতে যথেষ্ট কষ্ট কৰিলে আজি গুৱাহাটীত যাব লগা আছিলে ভিয়ানৰ বেজি আছিলে বাৰ চেকআপ আছিলে কিন্তু মোৰ কাৰণে সিহঁত মঙলদৈত আহিলে কালি ৰাতিপুৱাই যাব ময়ো যাম ঘৰতো ঢেৰ কাম আছে মই কৈছোঁ আৰু ভ্লগবিলাক চাই থাকিলে তেতিয়া গম পাব আৰু য়েছ হিতে গাই ভঙা টিভি তেওঁলোকক লগ পালোঁ আপোনালোকে গম পালে তেওঁ মোৰ চেনেলটো প্ৰমোশ্যন কৰি দিলে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা গতিকে তেওঁৰ কাৰণেই হওক তেওঁ কৈ দিছে তেওঁৰ প্ৰতি সন্মান ৰাখিয়ে হওক বা মোৰ কথা ভাবিয়ে হওক বা ইমান কষ্টৰে যে মই এটা ভ্লগ বনালোঁ আপোনালোকৰ কাৰণে সেইটো কাৰণেই হওক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহিবলগীয়া এনেকুৱা মানে আহি থাকিব আৰু কিছুমান এনেকুৱা ভিডিঅ'জ সেইখিনিয়ে আজি ৰাতিটো ইয়াতে কটাও বহুত দিনৰ মূৰত আহিছোঁ আচলতে মই হোলত ৰাতি থাকাকৈ আগে পিছে গুৱাহাটীতহে গৈ আছিলোঁ আৰু সেইখিনিয়ে আচলতে ক'ব মোৰ ভাষা নাই ইমান ভাল লাগিছে মানে গডেজ থিয় হৈ থকাৰ নিচিনা লাগিছিল আৰু আচৰিত মানে সকলো তেওঁৰ নিচিনা হওক মানে অকল দেখাৰ ক্ষেত্ৰত কোৱা নাই দেই কাইণ্ড হাৰ্টেড হওক সেইটোৱে আৰু থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই ইমান সময় বকিলোঁ ন 6 মিনিটে হ'ব সেইখিনিও যদি চাইছে স্কিপ নকৰাকৈ তেনেহ'লে বহুত বহুত বেছি ধন্যবাদ নেক্সট ব্লগ আকৌ আহিব অতি সোনকালে তেতিয়ালৈ সকলো কুশলে থাকক বাই